নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিম, মানে কি মই আজি এনেকুৱা এটা বস্তু দেখাম যিটো বস্তু ধৰক আমি যিকোনো ক্ষেত্ৰত বাৰ্থডে হওক বা এনিভাৰ্চাৰী বা যিকোনো স্মৃতি ধৰি ৰাখিবৰ কাৰণে আমি এনেকুৱা এটা বস্তু আপোনালোকক দেখাম। মোৰ লগ চাই থাকক ভিডিঅ'টো, মানে শেষলৈকে চাই থাকিব। গতিকে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। আপোনালোকে গম পাইছে মোৰ ভিডিঅ'ৰ থাম্বনেইল চাই, গতিকে আমি এটা যিহেতু কাপ বনাবলৈ গৈ আছোঁ, গতিকে কাপ প্ৰিণ্টিঙৰ কাৰণে আমি নিজৰ জোখমতে প্ৰিণ্টাৰৰ যোগেদি আমি ফটোখন উলিয়াই ল'লোঁ আৰু এতিয়া কাটি লৈছোঁ ফটোখন। হৈছে কাপ প্ৰিণ্টিং কৰা মেচিন, হৈছে এটা নৰ্মেল কাপ, আৰু ইয়াক আমি এতিয়া প্ৰিণ্টিং কৰিলে কি হয় চাই থাকক ভিডিঅ'টো। আমি এতিয়া এই কাপটো মেচিনটোত সোমোৱাই দিলোঁ আৰু তাৰপিছত এনেদৰে মেচিনটোত এটা সংখ্যা আমি টিপি দিছোঁ, দেখিছোঁ 295। আপোনালোকে দেখিবলৈ পাইছে যে সময়টো কমি কমি আহি আছে, গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া কি হয় চাওক, আমি মেচিনটোৰ পৰা উলিয়াই লৈছোঁ কাপটো, আৰু এতিয়া চাই থাকক কি হয় চাওক। আমাৰ কাপ হৈ গ'ল। এতিয়া চাওক কেনেকুৱা লাগিছে, আপোনালোকেও জনাব। মোৰ কিন্তু নিজৰে বহুত পচন্দ হৈছে, আৰু আপোনালোকেও চাওকচোন বাৰু কি হয় জনাব। ভিডিঅ'টোত যিহেতু মেজিক কাপ বনোৱাৰ কথা উল্লেখ কৰিছিলোঁ, গতিকে এতিয়া চাওক কাপটোত যেতিয়া আমি গৰম পানী দি দিছোঁ, তাৰ যিখিনি ফটো কলা চামনিটো আঁতৰি গৈছে। কলা চামনিখন আঁতৰি তলৰ ফটোখন স্পষ্ট হৈ পৰিছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টোত যে আমি দুটা কাপ লৈছোঁ, এটা হৈছে নৰ্মেল, এটা হৈছে মেজিক কাপ। আৰু মেজিক কাপটোত আমি কি কৰিছোঁ যে ঠাণ্ডা পানী দি দিছোঁ, আৰু ঠাণ্ডা পানীখিনি দি দিয়াৰ লগে লগে কাপটোত পুনৰ সেই ক'লা আৱৰণখনে ফটোখন অস্পষ্ট কৰি দিছে। গতিকে গম পাইছে যে মেজিক কাপত কি হৈছে, গৰম পানী দিয়াৰ লগে লগে ফটোখন স্পষ্ট হৈছে, আনহাতে ঠাণ্ডা পানী দিয়াৰ লগে লগে ফটোখন পুনৰ সেই ক'লা চামনিখনে আৱৰি। ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদিহে চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্ট বক্সতো জনাব কেনেদৰে পালে। পুনৰ আনটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই, থেংক ইউ।